হাতখন ষ্ট্ৰেংথেন হৈ যাব কাৰণ দিজ আৰ গুড পিপল আৰু ইমান চৰকাৰত এমপ্লয়ি দৰকাৰ নাই এতিয়াতো মই দেখিছোঁ যে আমি 3টা অফিচ ষ্ট্ৰেইটৱে বন্ধ কৰিব পাৰোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেডি ফৰ ক্লোজাৰ Director of IWP ready for closure. By next year, DT office will be ready for closure. এই অফিসবিলাক দরকার নাই সব ডিজিটাল হয়ে গেল কারণ এবার লাইসেন্সও দিব ড্রাইভিং ইনস্টিটিউটে গতিকে দ্বিতীয়টাতো আর কোনো কামেই নাই গতিকে অফিসবিলাক বন্ধ হয়ে যাব কিন্তু আমাক ম্যান পাওয়ার কোট লাগে এলপি স্কুলত এতিয়াও সেকেন্ড শিক্ষক নাই মণ্ডল আমাক লাগে কাৰণ ল্যান্ড ৰেভিনিউৰ আমাৰ আৰু 20 বছৰ কাম কৰিব লাগিব সো নন এসেনশিয়াল পোষ্টৰ জায়গাত আমি পোষ্ট নকমাম ইকুৱেল আমি এপইন্টমেন্ট দিম কিন্তু আইডব্লিউডিৰ পোষ্ট কেনে ৰিটায়াৰ হলে আমি এডুকেশনৰ শিক্ষক কৰি দিম whenever they will retire the post will automatically transfer to the education department as assistant teacher আমাৰ তাত আমাক মাস্টার লাগে এতিয়াও আমাৰ একো বহুত স্কুল আছে যত এজন শিক্ষক পার ক্লাস আমাৰ শিক্ষক নাই সো এসেনশিয়াল নন এসেনশিয়াল মই ডিসি সকলক কম 10 জন ভাল গ্ৰেড 3 আপোনালোকে সিলেক্ট কৰি শান্তনু গোটামুৰৰ লগত কথা বতৰা পাতি মণ্ডল ট্ৰেইনিংৰ যদি ব্যৱস্থা কৰি লব পাৰে you will get a very good hand before me বসুন্ধৰা টি and they can be multitasking গতিকে আপোনালোকে শুনিবলৈ পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে নিজেই যে এতিয়াও এজনীয়া শিক্ষকৰে বহু বিদ্যালয় চলি আছে তেওঁ কৈছে যে আগন্তুক যিসকল ইতিমধ্যে 3টা বিভাগ বন্ধ কৰিবলৈ গৈ আছে আপোনালোকে সেয়া শুনিবলৈ পালে আৰু সেই বিভাগৰ যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তেওঁলোকৰ সেই পদসমূহ শিক্ষকৰ এছিষ্টেণ্ট টিচাৰলৈকে বদলি কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সকলো শিক্ষক হোৱা বিচৰা প্ৰাৰ্থীৰ কাৰণে এটা নিশ্চয় এইটো আশাৰ বা ভাল খবৰ দিলে লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব আপোনালোকৰ মতামতসমূহ আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ